আমাৰ মাজত আছে ললিত, এয়া বগাই, আমাৰ এয়া গুৰু। চ' আহি পেলাই নগাঁও পাই গৈছেহি। ইয়াতে ইণ্টাৰভিউ দিছিলে, ইয়াতে আমি ৰানিং কৰিছিলোঁ। কি খবৰ? চ' আজিৰ পৰা আমি অনুশীলন আৰম্ভ কৰিছোঁ। যিসকলে অসম পুলিচ ABUB আৰু কাৰণে ফিজিকেলৰ বাবে প্ৰেক্টিছ চলাই আছে, তেওঁলোকে আমাৰ লগত কৰিব পাৰে। আমি সম্পূৰ্ণ গাইড দিম কেনেকৈ কি ধৰণে কৰিব লাগে। চ' মোৰ লগত এয়া আছে গুৰু পাৰ্থপ্ৰতিম ব্লগছ। আপোনালোকে হয়তো সকলোৱে চিনি পায় পাৰ্থপ্ৰতিম ব্লগছ। যিহেতু মোৰ 8,000 ছাবস্ক্ৰাইবাৰ আছিল, আপোনালোকক বহুতক হেল্প কৰিছোঁ। যিহেতু ইণ্টাৰভিউ দিয়া আপোনালোকে বহুতে চাই মোৰ চেনেলটোৰ পৰা সহায় পাইছোঁ। চ' এজন মোৰ নতুন বন্ধু, মানে আমাৰ লগৰে সৰুৰে বন্ধু আৰু একেলগে ৰানিং কৰা। চ' মোৰ লগৰজনে নতুন চেনেল এটা খুলিছে, আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, পূৰা সম্পূৰ্ণ চাব, ৱাটছ কৰিব, ছাপোৰ্ট কৰিব। চ' সেয়া গুৰুৱে জনালে তেখেতৰ এটা চেনেল আছে, গতিকে চেনেলটো আকৌ যোনে যোনে নতুনকৈ পাইছে তেওঁলোকে ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমি আজিৰ পৰা নতুনকৈ দুইজনে অনুশীলন কৰিম, গতিকে আমাৰ লগত কৰিব পাৰিব কেনেধৰণে আপোনালোকে ৰানিংটো ইম্প্ৰুভ কৰিব বা লং জাম্প কেনেদৰে মাৰিব, চিন আপ কেনেদৰে মাৰিব, আমি সম্পূৰ্ণ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ ভিডিঅ'টো ইমানেই, গতিকে জয় হিন্দ।